নমস্কাৰ। কবিতাৰ শিৰোনাম নৈমিত্তিক। কবিতাৰ কথা আৰু আবৃত্তি প্ৰীতি কলিতা। মই ৰ'দ হ'ব নোৱাৰিলোঁ বাবেই চাগে বৰষুণো অপ্ৰিয়। জোনাকক সাৱটি ল'ব নোৱাৰোঁ বাবেইতো এন্ধাৰো মোৰ বাবে অসত্য। হয়তো কথাবোৰ এনেকুৱাই নিয়ম মাফিক। মুহূৰ্তবোৰে মোক খেদে, মই মুহূৰ্তক টুকুৰিয়াই চাওঁ। মাৰ চাদৰৰ আঁচলে মোৰ কণমানি দেহটো থাকে। মই শুই পৰোঁ মাৰ কোলাত। মায়ে প্ৰশান্তিৰ নিশ্বাস এৰে, সেই নিশ্বাস মোৰ গালে মুখে পৰে। লাহে লাহে মই বাঢ়োঁ, মাৰ আঁচলখনে থাকিব নোৱাৰাকৈ মই বাঢ়োঁ। এইয়া শত যোজন দূৰৈত আছোঁ মাৰ পৰা। ব্যস্ত হৈছোঁ, স্বীকাৰ কৰিছোঁ, এই সময়ত এটা ফোন কল কৰিবলৈও যে মই অপাৰগ। সময়ৰ টনাটনি, হিচাপৰ খেলি মেলি। সগৌৰৱেৰে মায়ে হয়তো কয় মোৰ সন্তানে খুটি খাব পৰা হ'ল। তাৰপিছত হয়তো সেই একেদৰেই নিশ্বাস এৰে। সেই নিশ্বাসবোৰ ক'ত কেনেকৈ পৰে অজ্ঞাত হৈ পৰে মোৰ বাবে। কথাবোৰতো এনেকুৱাই নিয়ম মাফিক। দেউতাৰ হাতে মোৰ আঙুলিটো ধৰে। তেওঁ মোক আখৰ শিকায়। ক খ গ ঘ, যোগ বিয়োগ পূৰণ হৰণ ইত্যাদিবোৰ। আখৰবোৰে সৰল ৰেখাত গতি কৰে। দেউতাৰ হাতে মোৰ আঙুলিটো এৰে। তাৰ পিছতো অনেক হাত আগবাঢ়ে মোৰ বাঢ়ি অহা আঙুলিটোৰ দিশে। সেই হাতবিলাকে মোৰ জেপ কঠোৰ কৰে। আখৰবোৰ সলনি কৰোঁ। মিছাবোৰক সঁচা, সঁচাবোৰক মিছা কৰিবলৈ চেষ্টা চলাই যাওঁ, প্ৰচাৰ কৰোঁ। দেউতাৰ হাতখন থৰ হয় আজিকালি। সেই হাতখনে মোক আখৰ লিখিবলৈ শিকাইছিল। নিয়ম মাফিক কথা এইবোৰো। নতুন চহৰখনৰ, নতুন ঘৰখনৰ নাম ফলকত মোৰ নামটো আঁৰি দিওঁ। কেতিয়াবা বাহিৰত বহোঁ, একাপ চাহ অথবা কফি হাতত লওঁ। একান্ত মনে নিজে নিজক গঢ়িয়াওঁ। এই সময়ত চকু যায় ৰাজআলিত, মানুহ এজনক দেখা পাওঁ। তেওঁৰ গতি মোৰ ঘৰৰ দিশে। ততাতৈয়াকৈ ভিতৰ সোমাওঁ। কি ঠিক, তেওঁ যে হ'ব পাৰে কোনো বানাক্ৰান্ত অথবা ক্ষুধাগ্ৰস্ত। এই সময়ত সকলোবোৰ অনাহুত মোৰ বাবে। নিজৰ সময় যে এয়া। ঠিক ঠিক এনেকুৱাকৈয়ে চলে কথাবোৰ। নিয়ম মাফিক হৈ যায় সকলো। বাগৰি যায় দিনবোৰৰ পৰা ৰাতিবোৰ, ৰাতিবোৰৰ পৰা দিনবোৰ। হঠাতে কিবা এটা সুতীব্ৰ হেঁপাহ হয় মাৰ আঁচলখনলৈ, দেউতাৰ হাতৰ স্পৰ্শটোলৈ। হেঁপাহবোৰে মোক টানি আনে। এইয়া বহুদিনৰ মূৰত উভতি আহিছোঁ পুৰণি সময়বোৰৰ বুকুচা তুলিবলে। আলিপাতটো এতিয়া নতুন হৈছে। এদিন পিছলি পৰিছিলোঁ এই আলিপাতটোতে। বৰষুণ আছিল সেইদিনা। আজি পিছলিব নোৱাৰাকৈ খোজ পেলালোঁ চটপ চটপকৈ। আলিপাতটো যেন অভিমানী হ'ল। মই মোৰ ঘৰটোৰ চিনাকিটো উলিয়াব নোৱাৰিলোঁ। নিয়ম মাফিক এৰা হ'ব জানো? হ'ব পাৰে। ৰ'দ, বৰষুণ, জোনাক, এন্ধাৰ সকলোবোৰ যেন আজি মোৰ বাবে অনস্বীকাৰ্য। এই কথাবোৰতো নিয়ম মাফিক।
ধন্যবাদ।